What's up guys, মই অভিজিত আপোনালোকে চাই আছে ব্লগছ উইথ অভিজিত ইউটিউব চেনেল। সো বন্ধুসকল, এই ভিডিঅ'টো মানে কোনো ধৰণৰ ব্লগ নহয়, মানে মই এতিয়ালৈকে মোৰ দুটা চেনেল আছে, যিহেতু এটা হ'ল ৰোষ্টৰ অভিজিত পাইং আৰু এতিয়া এই ভিডিঅ'টো যোনটো মানে চেনেলত আপলোড কৰিম ব্লগছ উইথ অভিজিত, বহুত ভিডিঅ' আপলোড কৰিলোঁ। তাত মানে বহুতো ধুনীয়া ধুনীয়া ভাল বেয়া বহুত কমেণ্ট আহিলে, সেই কমেণ্টবোৰৰ ৰিপ্লাই দিম বুলি মই এই ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধুসকল, আৰু এটা কমেণ্ট হাততে লৈ আছোঁ ধন্যবাদ। কমেণ্টটো মানে কিবা কৰিছোঁ, কমেণ্টটো মাৰিছে বিতুপন বৰা। মোৰ ফাৰ্ষ্ট ব্লগ যোনটো আছিলে আমগুৰিৰ ওপৰত, সেই ভিডিঅ'টোৰ ওপৰত মাৰিছে। আমগুৰি খোলা দিন এটাত লোৱা হ'লে আৰু ভাল লাগিলে হয় ভাইটি, এইটো বঢ়িয়া হৈছে, ময়ো আমগুৰিৰে। থেংক ইউ বিতুপন বৰা। মই চেষ্টা কৰিম নেক্সট ব্লগ যেতিয়া আমগুৰিত বনাম, মানে খোলা দিনটোত বনাম। আৰু তাৰ পাছত আৰু এটা একে আমগুৰি ভিডিঅ'টোতে মানে কমেণ্টটো আহিছে, সঞ্জয় বাউৰী, নাইচ, send me Abhijit your phone number and I contact my any address, okay, best of luck, I am from Kolkata. সঞ্জয় বাউৰী নাইচ কৈছে, থেংক ইউ। তাৰ পাছত চেণ্ড মি নম্বৰ বিচাৰিছে, নাম্বাৰটো মই এতিয়া কমেণ্টত ৰিপ্লাইত নাম্বাৰ দিব নোৱাৰোঁ। মোক যদি কিবা ক'বলগীয়া আছে বা জানিবলগীয়া আছে ইনষ্টাগ্ৰাম নহ'লে ফেচবুকত মোক আপোনালোকে জনাব, বা কিবা সুধিব লাগিলে সুধিব পাৰে। আৰু বেষ্ট অফ লাক কৈছে আকৌ, থেংক ইউ, আই এম ফ্ৰম কলকাতা। হৈ গ'ল। চ' বন্ধুসকল, আৰু এটা কমেণ্ট হাতত লৈছোঁ। কমেণ্টটো আমাৰ পষ্ট কৰিছে বিলেন, BILL বৰফলাত AIN N2 বৰফলাত। তেওঁ কমেণ্টটো পষ্ট কৰিছে, এইটো ভূতৰ প্লেচ নে কাৰোবাৰ ঘৰৰ গোহালি। মানে মোৰ NST মানে 100 প্লেচ, যোনটো ভূতীয়া প্লেচটোৰ ভিডিঅ'টোৰ ওপৰত কমেণ্টটো দিছে যে এইটো মানে কাৰোবাৰ ঘৰৰ গোহালি নে ভূতৰ কিবা প্লেচ। তো মই ক'ব বিচাৰিছোঁ, এইটো মই যোনটো ভিডিঅ' বনাইছিলোঁ ভূতৰ প্লেচ হয়নে নহয় মই ইমান নাজানো, কিন্তু আপুনি যদি জেগাটোলৈ যায় গম পাই যাব ভূতৰ প্লেচ নে কি প্লেচ। এড্ৰেছটো যদি লাগে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি ক'ব, মই এড্ৰেছটো দি দিম। কিন্তু এতিয়ালৈকে ভূতটো দেখা পোৱা নাই, কিন্তু দেখিবলৈ কিন্তু বহুত ডৰাৱনা আৰু ভয়ানক আৰু কি নাজানো আৰু। তো কমেণ্টটো ৰিপ্লাই দি দিলোঁ। তাৰপাছত মোৰ টিয়ক ৰাইডৰ ভিডিঅ'টোত কমেণ্ট দিছে দিল্লী বিট বক্স, কেন ইউ মেক ব্লগ CRPF camp or military in Amguri, which is located 1992 years ago. I am searching my hometown in Amguri. So মই এতিয়া ক'ব বিচাৰোঁ যে CRPF কেম্পটো আমাৰ ঘৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান হ'ব দূৰত্বত আছে। তো তাততো সোমাই যাব নিদিব মানে কেম্পৰ ভিতৰলৈ, তো অকণ প্ৰব্লেম হ'ব। হ'লেও আপোনালোকৰ কাৰণে মই চেষ্টা কৰিম। CRPF কেম্প নহ'লে মিলিটাৰী কেম্প আমগুৰিত নাই। CRPF কেম্পটো আছে হালদিঙত আছে, আমগুৰিৰ পৰা 8-10 কিলোমিটাৰমান হ'ব দূৰত্বত। তো মই চেষ্টা কৰিম আপোনাৰ ৰিকুৱেষ্টটো। চ' বন্ধুসকল, মোৰ ব্লগ চেনেলটোৰ বহুতো ভাল মানে প্ৰায় মানে কমেণ্ট ভালেই, আৰু বেয়া কমেণ্ট এটাও নাই অহা। তো মই ইমানখিনি মানে কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰোঁ, যিহেতু তাৰ ভিতৰত বাছি একদম মানে ইউনিক বুলি নকওঁ, ভাল কমেণ্টৰ ৰিপ্লাই দিম বুলি ভাবিয়ে প্ৰায় কমেণ্টৰ ৰিপ্লাই দিলোঁ। এতিয়া অন্তিমটো কমেণ্টৰ ৰিপ্লাই দিম। এতিয়া কমেণ্টটো কি দিছে চাই লওঁ। কমেণ্টটো আমাক পষ্ট কৰিছে HN দয়াশংকৰ, হাই ব্ৰো, নাইচ ইয়াৰ, আই এম অলছ' এন ইউটিউব ব্লগাৰ ফ্ৰম Orissa, বেষ্ট অফ লাক, keep growing ... আৰু hashtag HN দয়াশংকৰ মাই চেনেল। তো হাই ব্ৰো, হেল্ল' ব্ৰো, নাইচ ইয়াৰ, থেংক ইউ, আই এম অলছ' এন ইউটিউব। ঠিকে আছে, মানে তেওঁৰ ক'ৰ পৰা সেইটো কৈছে, উৰিষ্যাৰ পৰা বুলি কমেণ্ট লোৱা। মোৰ ভিডিঅ' উৰিষ্যা মানুহ চাই মানে, ঠিকে আছে। আৰু বেষ্ট অফ লাক কৈছে, আকৌ এবাৰ থেংক ইউ, কিপ গ্ৰ'য়িং, আকৌ এবাৰ থেংক ইউ দিছোঁ। HN দয়াশংকৰ মাই চেনেল হ'ব, ঠিকে আছে বাৰু। ছাবস্ক্ৰাইব কৰিবলৈ কৈছে চাগে মোৰ মতে সেইজনে। তো আজিলৈ ইমানে, কমেণ্টটো নাই হোৱা খতম, মোৰ আৰু আছে কমেণ্টৰ ৰিপ্লাই দিবলৈ। তো ভিডিঅ'টো আৰু